নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আজি মোৰ কোচত কি আছে এইটো চাওকচোন এইটো আনা মানুহগৰাকীক চিনাকি কৰি দিওঁ আজি মানে মই ঘৰলৈ যাবলৈ ওলাইছোঁ আজি আলহীজন আমাক আনি দিছে এইজনী নবৌজনীয়ে এতিয়া কুকুৰটোৰ বিষয়ে ক'ব কুকুৰটোৰ নাম চাম চব দি পঠিয়াইছে সিহঁতৰ ঘৰতে সেইকাৰণে কুকুৰটোৰ নামটো হেপী হয় এতিয়া মানে সেই কুকুৰটো কিন্তু মতা সেইটো কাৰণে হেপী নামটো অকণমান সলনি হ'ব বদলাবগৈ লাগিব আৰু বহুত বহুত ধন্যবাদ আনি দিয়াৰ কাৰণে এইটো আমাৰ ঘৰলৈ নতুনকৈ পৰিয়াললৈ আহিছে আৰু মানে এইটো পোৱালিটো ইয়াক এতিয়া আজি আমি ঘৰলৈ লৈ যাম আৰু কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম কুকুৰটো অনা মানুহৰ উপৰিও আমাৰ মোৰ ৰুমত বহুত মানুহ আছে এইবাৰ চব এইজন দাদা এয়া নবৌ এয়া মোৰ লগৰ ছোৱালীয়ে ক'ব লাগিব হয়নে লগৰ ছোৱালীয়ে হয় এইজনী নবৌৱে যেনেকুৱা কুকুৰ আনিছে তেনেকুৱা মানুহৰ বডিটো একেই মানুহজনী চাই কুকুৰৰ পোৱালিটো চুজ কৰি লৈ আহিছে ইনচাল্ট কৰা নাই সঁচাকৈ কৈছোঁ ইনচাল্ট কৰা নাই অঁ কুকুৰটোৰ নিচিনা আজি চব আহিছে আৰু এতিয়া মই ঘৰলৈ যাওঁ গৈ পেলাই চব দেখুৱাই আছোঁ দেই এয়া আমাৰ ঘৰলৈ গৈ থকা ৰাস্তাটো বাগানৰ মাজে মাজে আৰু এইয়া পোৱালি মোৰ কোচত শুই গৈছে পুৰা বতাহ খাই খাই এইটো হৈছে ধুদৰালি যিটো গোলাঘাটৰ পৰা কমাৰগাঁৱৰ দিশে গৈ থকা হৈছে আৰু তাৰ মাজতে মোৰ ঘৰ Through the highways till my shadow turns to sun rays and on we'll go ঘৰ পাব হৈ গ'ল পোৱালি পুৰা শুই আহিছে আৰু মই পুৰা এক্সাইটেড আপোনালোকে চাই থাকক বন্ধু বান্ধৱীসকল মই আহি ঘৰ পালোহি ঘৰত এতিয়া যিটো বস্তু লৈ আহিছিলোঁ আমাৰ কৈছিলোঁ যে নতুন আলহী এজন আনি আছোঁ বুলি সেই নতুন আলহীজন এতিয়া বেলেগ এঘৰলৈ লৈ আছোঁ মানে বেলেগ এঘৰ মানে আমাৰে ঘৰৰ মানুহ কাৰ ঘৰলৈ নি আছোঁ সেইটো দেখুৱাম বাৰু আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাবই আৰু মোৰ ভাইটি দাদা নবৌ ইহঁতকতো আপোনালোকে দেখা নাই সিহঁতকো ভিডিঅ'টো দেখিব কি হয় দেখুৱাই থাকিম কিন্তু এতিয়া মায়ে বোৱাৰীয়ে ক'লে বস্তু টোপোলা বান্ধি আছে যিহেতু আমি আজি তাহাঁতৰ ৰুমলৈ যাম সেইকাৰণে এতিয়া বোৱাৰীলৈ টোপোলা বান্ধি থকা সময়তে মই ভাবিছোঁ কোঁৱৰদা বাৰীখনত কি আপডেট হৈছে সেইখিনি দেখুৱাই লওঁ কাৰণ মই নাথাকোঁতে কি খাই শেষ কৰিলে সেইটোতো দেখুৱাবই লাগিব ন কোঁৱৰদা যিহেতু মোৰ খেতিয়ক সেইকাৰণে কোঁৱৰদা বাৰীখনৰ আপডেটবোৰ দি লওঁ এইবোৰ দেখিছে কল চল চব ডাঙৰ হৈ গ'ল আৰু এইফালে দেখুৱাই দিছোঁ আপোনালোকে চাওক এইবোৰ যে লাগি আছিলে জলকীয়া দেখিছেনে গোটেই বাৰীখন সেউজীয়া কৰি পেলালে কোঁৱৰদাই আমাৰ এইবিলাক জলকীয়া যদি মানুহ কথাটো কৈ দিছোঁ হয়নে এই জলকীয়া কেইবিধৰ মানে কথাটো আপোনালোকে খাই চালে গম পাব আমি যিহেতু কোঁৱৰদাৰ লগত আজি ইমান বছৰে আছোঁ গতিকে কোঁৱৰদাৰ জালৰ বিষয়ে আমি ভালকৈ জানো সেইকাৰণে কোঁৱৰদাৰ জাল যিমান সেই জলকীয়াৰ জালো সিমানেই মানে জলকীয়া এটা খাই চালে গম পাই যাব কোঁৱৰদাৰ জাল কিমান আছে সেইবোৰ আমি নিজে সহি থকা কথা বা সেইটো পাৰ্চনেল কথা এনেই কৈছোঁ আৰু টিপতে কথাটো আচলতে আৰু এবিধ বস্তু হৈ গ'ল দিয়া দেখিছে এয়া তিতা কেৰেলা উঠাই দিলে এইফালে নাৰ্জী ফুল উঠাই দিলে দেখিছেনে সেইবোৰ কুঁহিয়াৰ চুহিয়াৰ চব ডাঙৰ হৈ থাকিলে আৰু যিবোৰ কথা দেখুৱাই আছিলোঁ সেইবোৰতো নায়েই এতিয়া এই কলথোকাটো নায়েই দেখিছে নাই এই থোকা কল মই খাবলৈ পালোঁ বাৰু চিন্তা কৰিব নালাগে তিয়ঁহবোৰ লাগি গ'ল এইবোৰ দেখিছে তিয়ঁহ মস্ত তিয়ঁহটো এইফালে ঢেৰ লাগি আছে বস্তু এইফালে ভেন্দি বডি এইবোৰ বস্তু চব লাগি গ'ল দেখিছে আমাৰ বাৰীখন কিমান ধুনীয়া সেউজীয়া কৰি থৈছে দেখিছে কোঁৱৰদা বাৰী 1 নম্বৰ মই কৈছোঁ নহয় কোঁৱৰদা বাৰী 1 নম্বৰ তাৰ মাজতে আকৌ ফুলখিনি দেখুৱাই লৈছোঁ দেই ফুলখিনি মই ইমান দিন নাই যিহেতু ফুলখিনি বেয়া হৈ আছিলে অকণমান নিজে চাফা কৰিছোঁ দেখুৱাই দিছোঁ কোঁৱৰদাৰ শাকৰ খেতিৰ লগতে কোঁৱৰণী বাইদেউ আমাৰ কোঁৱৰণী বাইদেউ লগতে কোঁৱৰণী বাইদেউ দুগৰাকী আছে সেই দুগৰাকীৰ লগত ময়ো এইবিলাক ফুল কৰি থোৱা আছে দেখিছে দুগৰাকী কোঁৱৰণী বাইদেউ মানে আমাৰ নবৌ এগৰাকী আমাৰ মা এইবিলাক অকণমান লেতেৰাকৈ থৈছিলে কিন্তু মই এতিয়া চাফ চিকুণ কৰিলোঁ এইবিলাক ফুল আছে
এইবোৰ লাহে লাহে দেখুৱাই গৈছে আমাৰ বিশেষ ফুল নাই ফুলৰ লগতে দেখিছে না আমাৰ কোঁৱৰ দা মানে য'তে ত'তে খেতি আৰু ইয়াত দেখিছেনে টেঙামৰা ইয়াতো মানে শান্তি পোৱা নাই ঐ এইবোৰ ফুল এই কেইবিধ ইমান ধুনীয়া ফুলি আছে এইজোপা কি নাম অ' এইজোপাৰ নামটো আমি নাজানো দেই আমাৰ নবৈ জানে আপোনালোকে যদি জানে ক'বচোন বাৰু কি হয় এইকেইজোপা এই ফুলজোপাৰ নামটো এতিয়া গম পাইছোঁ দেই দাদাই কৈছে এইজোপাৰ নাম হেনো কেমেলিয়া বৰ ধুনীয়াকৈ ফুলি আছে কিন্তু এতিয়া টাবত বেছি ডাঙৰ হৈ গৈছে গতিকে টাবৰ পৰা ইয়াক বেলেগ ব্যৱস্থা এটা কৰিব লাগিব সেইটো দেখুৱালোঁ দেই ইমান ধুনীয়াকৈ লাগিছে দেখিছে এইবিলাক ফুল ইমান ধুনীয়াকৈ থৈছে আমাৰ মায়ে এতিয়াতো আমি দুইজনী ঘৰত নাই গতিকে মায়ে থৈছে এইবিলাক ধুনীয়াকৈ কোঁৱৰদা বাৰীৰ মেইন আপডেটটো হৈছে এইজোপা লিচুজোপা লাগি আছিলে এটা এইটো কোনে খালে সেয়া যে লেচুটো খাই পেলালে হ'ব আৰু কিনো কৰিব ঘৰত নথকা মানুহ এতিয়া চব টাইমততো খাবলৈ নাপাওঁ ন এইটো তিয়ঁহ লাগি আছে চব ইমান ধুনীয়াকৈ এয়া চক আৰু বাকী এইকেইজোপা নেদেখুৱালেও বেয়া লাগিব ন সৰু সৰু হৈ থাকোঁতেতো দেখুৱাইছিলোঁ আপোনালোকক এনেকৈ আমাৰ ঘৰত বডি ৰুইছে বুলি এইবিলাক চব কিমান লাগি আছে দেখিছে আমি ঘৰৰ খেতিয়কৰ ছোৱালী যিহেতু আমি ঘৰৰ খেতি বস্তুৱে খাওঁ এইফালে ভাতকেৰেলা লাগি আছে এইফালে ফুল এইফালে ভেন্দি এইবোৰ ডাঙৰ ডাঙৰ হৈ আছে এইবোৰ চব খাব লাগিব এখন স্কুটিত 3টা মানুহ আৰু 3টাৰ লগতে এইটো আলহীটো আমি এতিয়া গৈ আছোঁ ফুৰিবলৈ ভাৰতৰ গৌৰৱ শ্বহীদ জিন্তু গগৈদেৱৰ সমাধি ক্ষেত্ৰ আমাৰ ই ফুৰিবলৈ পাই বৰ উৎপাত কৰিছে দেখিছে স্কুটিত গৈ থাকোঁতে দুবাৰ ঘূৰিবলৈ পাই খুব ভাল পাইছে পোৱালিটোৱে এতিয়া গৈ আছে আচল মাকৰ ওচৰলৈ আমাৰ আলহী আহি পেলাই দেখিছে এনেকৈ নমস্কাৰ কৰি শুই আছে ধুনীয়াকৈ আজি আচল ঘৰটো পাই গ'লহি ইমান দিনৰ পিছত আহি এতিয়া চাওকচোন ইমান মৰম লগাকৈ শুই আছে আমাৰ পোৱালিটো ইয়াৰ নামটো কি দিওঁ সেইটো চাই থাকক দেই এইটো মানে ঘৰলৈ আহিছিলে এইটো আমাৰ ভাইটি দেই ফ্ৰণ্টৰ পৰা নোলাই বেক ফালৰ পৰাই উলিয়াই দিছোঁ আৰু কোন আছে চাওক আমি আহিয়ে এইয়া আলহী আহি গতাই দিলোঁহি দেখিছেনে এজনী মোৰ নবৌ এনেকৈ লৈ আছে কুকুৰ পোৱালিটো আনি দিবলৈহে পালোঁ আৰু দেখিছে নাই ইয়াক সজাই পৰাই এফালে এইটো আহিয়ে শুলেহি এয়া দাদা বিচনাত শুই আছে আৰু এটা মানুহ দেখুৱাই দিওঁ এইটো দেখিছেনে এয়া হৈছে নবৌ ভায়েক এখেতে তাৰমানে মোবাইল পিটিকি আছে পিয়া আমি আহি পাই গ'লোহি আমি ভাবিছোঁ অকণমান আপোনালোকক পৰিৱেশটো দেখাওঁ পৰিৱেশটো বৰ ধুনীয়া আহিছোঁ আচলতে এতিয়া কথাটো কৈ দিওঁ আহিছোঁ আচলতে আমাৰ দাদা আৰু কোন নকয় ছোৱালীজনী ইমান লাজ কৰিছে এই মোৰ ভণ্টিজনী মানে বহুত লাজ কৰে আহিছোঁ আচলতে আমি মোৰ দাদা নব এই কোৱাৰ্টাৰটোত থাকে যিহেতু বৌ মানে মোৰ নবৌজনী এই বাগানখনতে কাম কৰে সেয়েহে এতিয়া এটা বিশেষ কাৰণত মানে তেওঁলোক ইয়াতে থাকে দাদাহঁতি আৰু আমি সেইকাৰণে দুইজনী আজি আৰু ভাইটিও আহি আছে আমি 3টা আজি ইহঁতৰ ঘৰত আলহী আহিছোঁ ইহঁতে আমাৰ ঘৰৰ মানুহে কিন্তু আলহী আমি খাবলৈ আহিছোঁ আৰু কিন্তু আলহী খাওঁ বুলি কওঁতে পৰিৱেশটো দেখুৱাবলৈ লৈছে আছোঁ গোটেই বাগান কিমান ধুনীয়া সেউজীয়া খালী বাগান আৰু এই ধুনীয়া কোৱাৰ্টাৰটোৱেই হৈছে আমাৰ দাদা আৰু নবৌহঁতৰ কোৱাৰ্টাৰটো আৰু এইগৰাকী মোৰ পিছফালে ৰৈ এইবোৰ কৰি হাঁহি চাই আছে এতিয়া আপোনালোকক বস্তু এটা দেখুৱাওঁচোন চাব দেই ইমান ভয়ংকৰ এটা বস্তু দেখিলোঁ বাগানৰ মাজত কি থাকে নহয় বহুত ভয়ংকৰ কথা আকৌ চাওকচোন এইটো কি বস্তু এইটো চাওক কিমান ভয় লগা এটা বিচা মাই গড মাই ডগছ বুলি ক'ব লাগিব এইটো চাওক কিমান ওচৰলৈ মই কেমেৰাটো নিছোঁ মোৰ বহুত ভয় লাগিছে তথাপিতো লৈ আহিছোঁ এইটো এনেকৈ ফেঞ্চিংখনত লাগি আছিলে আৰু বা কি হয় ঠিক নাই এইখন বাগানৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ এইখন হৈছে খুমটাই চাহ বাগিচা আৰু নাৰ্চাৰীখন কোনখন এইফালে আছে নাৰ্চাৰীখন চাওক এইফালে আছে বাগানৰ নাৰ্চাৰী আৰু বাগানৰ কোৱাৰ্টাৰবিলাক দেখিছে নাই ইমান ধুনীয়া থাকে ইমান চাফ চিকুণ পৰিৱেশটো দেখিছেনে এইবিলাক হৈছে চেগুন গছৰ মাজত ইমান ধুনীয়াকৈ ৰাখিছে এই কোৱাৰ্টাৰটো সেইটো দেখুৱাম এতিয়া আমি গৈ আছোঁ নাৰ্চাৰীখন দেখাবৰ কাৰণে
নাৰ্চাৰীখননো কেনেকৈ কৰে বাগানৰ পদ্ধতিবিলাকো জানিব লাগে, চাবলৈ মন যায় নহয় জানো। যিহেতু চাবলৈ সুবিধা পাইছোঁ সেইকাৰণে আপোনালোককো দেখুৱাওঁ। এইজনী গৈ আছে, এইজনী ইমান ধুনীয়াকৈ ৰৈছে দেখিছেনে আপোনালোকে বাৰু। ইমান ধুনীয়া নাৰ্চাৰী। আমাক ইয়াত গালি চালি নেপাৰে বাৰু, যিহেতু আমাৰ বৌ ইয়াতে কাম কৰে ন, ইয়াৰে মানে কি ক'ম আৰু চাহাবনি মানে তেখেত, সেইকাৰণে আমাৰ কোনো ভয় নাই। এইবিলাক চব কিমান ডিচিপ্লিন নহয়নে মানো। তলত ৰুই দিছে আকৌ, তাকেহে তলতো দেখিছোঁ ৰুই দিছে। এইবিলাক চব কাষে 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 এনেকৈও দিছে, চব শাৰী শাৰীকৈ এনেকৈ নাৰ্চাৰী কৰিছে। তাৰপিছত পুলিবোৰ নিব ৰুব, বহুত ডাঙৰ নাৰ্চাৰী এখন। আচলতে যিবোৰ ঠাইত পুলিবোৰ মৰি যায় সেইবোৰত লগাই নেকি ন, এই কথাটো সুধিব লাগিব নাই মানো। যিবোৰ ঠাইত মৰি যায় সেইবোৰ ঠাইত আকৌ নতুনকৈ লগাই দিয়ে পুলিটো হয়নে, আৰু নতুন নতুন বাগান বনাই গৈ থাকেতো। আৰু আপুনি চাওকচোন আপোনালোকে বাৰু, ইমান চাফা, ইমান ধুনীয়া ব্যৱস্থা কৰি দিছে চাওক। এনেকৈ পানী যাব পাৰে আৰু এটা পাতো নাই ইয়াত পৰি থকা, ইমানেই ধুনীয়া চাফা। এডাল বন নাই পাবলৈ, বা কি ধুনীয়া। আমাৰ দাদাই সোমাই দেখিতো পিছফালটো ইমান ধুনীয়াকৈ এইবিলাক গছ লগাইছে। এইবোৰ চব তিয়ঁহ নেকি ন, তিয়ঁহে হয়। তিয়ঁহ আছে, জিকা আছে, এইবোৰ খেতি কৰি দেই ল'ৰাই আহি দেই। আমাৰ তিয়ঁহ ভেন্দি আছে, আৰু কি লাগে দেখা যাব পিছত। এই জিকা আছে, এজোপা জিকাই হয়। এইবোৰ খেতি কৰিছে আমাৰ দাদাই, আৰু সেইটো ভেন্দি হয়। এই দুটা কলপুলিও ৰুইছেহি দেই। এইটো চাওক পিছফালটো কিমান ধুনীয়া, ইমান ধুনীয়া সেউজীয়া পৰিৱেশত থাকিবলৈ পাইছে। এজোপা কঁঠাল আমাৰ দাদাই বৌয়ে খাব আৰু পূৰা ন। এইয়া তাৰপিছত দেখুৱাম আপোনালোকক বাগানৰ বাকী পৰিৱেশবোৰ, গতিকে চাই থাকক। The highways and on we'll go. And we'll grow in number, fueled by them to see the horizon, turn us to thousands. And we'll grow in number, fueled by them to see the horizon, turn us to thousands. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. লাজ কৰে যে সেইকাৰণে দেখাই দিছোঁ অকণমান। লাজ কৰা ছোৱালীজনীক দেই ভিডিঅ'ৰ মাজতে। এতিয়া আমি ইমান ধুনীয়া ফটো মাৰিব পৰা প্লেচত আছোঁ, যিহেতু দুখনমান ফটো মাৰোঁ। বাগানৰ পৰিৱেশটো এনজয় কৰোঁতে কৰোঁতে আহি একদম ওখ ঠাইটো পাই গ'লোহি। ওখ ঠাই মানে এইটো, এনেকৈ ৰাস্তাটোৰ পৰা আমি উঠি আহি একদম বাগানখনৰ কাষত ৰৈ আছোঁ। এইবোৰ এটিকলি দুটি পাত এইবোৰ ওলাই আছে চাওক, ইমান ধুনীয়াকৈ ওলাইছে এইখন বাগানখন। আৰু বেছি বাগান কৰি দেখুৱাই নাথাকোঁ, আমাৰ
আমাৰ বহুত গৰম উঠিছে এয়া এখেতৰ এইগৰাকী দেখিছে কেনেকৈ জঁপিয়াই দিব পাৰে আমাৰ ছোৱালী এয়া চাওক কিমান আমি ওখত আছিলোঁ এতিয়া ময়ো এটা জাপ দি নামি লওঁ মই পৰিলোঁ মই পৰিলোঁ মুনু উঠা কেনেকুৱা মজা আই ঐ এইজনী এয়া জঁপিয়াওঁতে এইটো ওখ ঠাইৰ পৰা এই ওখটোৰ পৰা ইয়ালৈ জঁপিয়াওঁতে ঠেকেচকৈ পৰিলোঁ পৰাটো এতিয়া দেখুৱাওঁ নে নেদেখুৱাওঁ ঠিক নাই আৰু দেই পৰি গ'লোঁ মই খালি এতিয়া আমি দুইজনী আকৌ দাদা নবৌৰ ওচৰলৈ যাওঁ কাৰণ ৰুমটোত সোমাইছোঁ আমাৰ নতুন আলহী কুকুৰটোক দিলোঁ আৰু লগ আহি আমি বাগানখন গোটেই ভ্ৰমণ কৰি ফুৰিছোঁ ন মনো এতিয়া আমি গৈ লওঁ কি চাহ তাহ খুৱাব ভাত চাতো খুৱাব আজি ভালেই লাগিছে আলহী ঘৰলৈ আহিছোঁতো যিয়ে নহওক আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ কিন্তু সিহঁতি আঁতৰত আছে এতিয়া আমাক আলহীৰ দৰে শুশ্ৰূষা কৰিব সেইটো কাৰণে ভাল লাগিছে আৰু এনেকৈ আলহী ঘৰত খাবলৈ আহিলে ভালটো লাগিবই আৰু ন তেতিয়াহ'লে ব্লগটো বেছি দীঘল কৰি নাথাকোঁ বাগানখন দেখুৱালোঁ আৰু পৰিৱেশটো চাই কেনেকুৱা পালেও জনাব আৰু আমাৰ ব্লগটো এইখিনিতে সামৰিয়ে দিওঁ নেকি ন সামৰি দিছোঁ গতিকে ভিডিঅ'টোৰ পৰা পুনৰবাৰ বিদায় লৈছোঁ আৰু বহুত ধন্যবাদ যদি শেষলৈকে চাইছে লাইক এটা কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই ফাইনেলি তেখেতে ক'লে বাই